মহামায়া বনাঞ্চল বিল জলাশয় টিপকাই নৈত আলহী পক্ষীৰ আগমন হাইড্ৰেলাৰ সন্ধানত জলক্ৰিয়া কৰিছে পক্ষীকুল বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়া মহকুমাৰ বগৰীবাৰী মহামায়া সংৰক্ষিত বনাঞ্চলৰ পাৰ্শ্বৱৰ্তী চকা বিল গাণ্ডাৰ বিল দুলালী বিল আৰু ঐতিহাসিক খুৰাঘাটৰ টিপকাই নৈত বিগত কেইবাদিন ধৰি বিভিন্ন স্থানীয় আৰু পৰিভ্ৰমী চৰাই পক্ষীৰ আগমনে প্ৰকৃতিপ্ৰেমী ৰাইজক উৎফুল্লিত কৰি তুলিছে। অইন বছৰৰ তুলনাত এইবেলি অগণন বিদেশী পক্ষীৰ আগমন হোৱা পৰিলক্ষিত হৈছে। আজি অৰণ্য সুৰক্ষা সমিতি অসমৰ মহামায়া শাখাৰ কৰ্মকৰ্তাৰ এটা সজাতি দলে পৰ্বতচূড়াৰ হাৰেশ্বৰ বিলৰ পৰা আৰম্ভ কৰি বিভিন্ন বিল জলাশয় আৰ্দ্ৰভূমি আৰু অন্যতম টিপকাই নৈত পৰিভ্ৰমণ কৰি আহি সাংবাদিকক জনাই যে বহু বিলুপ্ত প্ৰজাতিৰ দেশী বিদেশী অতিথি পক্ষীয়ে নৈ বিলত জল কেলি কৰি থকা প্ৰত্যক্ষ কৰে। নৈপৰীয়া আৰু বনাঞ্চলৰ কাষৰীয়া গঞা ৰাইজে উক্ত অতিথি পক্ষীবোৰক সংৰক্ষণ কৰিবলৈ আহ্বান জনায় পৰিৱেশ সংগঠনটোৱে। জৈৱ বৈচিত্ৰ্যৰে সম্পদশালী মহামায়া বনাঞ্চল আৰু জলাশয়সমূহত অতিথি পক্ষীবোৰক চোৰাং চিকাৰীয়ে যাতে বধ কৰিব নোৱাৰে তাৰ প্ৰতিও সজাগতা হ'বলৈ ৰাইজক আহ্বান জনাইছে। সুদীৰ্ঘ ২২ বছৰ ধৰি অৰণ্য সুৰক্ষা সমিতিয়ে মহামায়া বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিছুদিন পূৰ্বে উক্ত বনাঞ্চলত বনৰীয়া হাতীৰ বিচৰণে ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ কথাটো প্ৰমাণ হয়। শেহতীয়াকৈ ৯,৭৯৮ হেক্টৰ বিশাল বনাঞ্চল আৰু দাঁতিকাষৰীয়া বিল জলাশয়বোৰত সুদূৰ চাইবেৰিয়া, চীন, অষ্ট্ৰেলিয়া, আমেৰিকা, ইংলেণ্ড আদি দেশৰ পৰা আগমন হোৱা এই শীতকালীন পক্ষীবোৰ পুৱতি নিশাত পাহাৰৰ পৰা নামি আহি জলাশয় বিল নৈত মুক্তভাৱে জলক্ৰিয়া কৰি থকা দেখা যায়। বিভিন্ন পক্ষীৰ এনে আগমনত সচেতন মহলত উৎফুল্লিত হোৱা দেখা যায়। চাওক এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট BBC বগৰীবাৰী লাইভ। দৰাচলতে এই পক্ষীসমূহ যিবিলাক আমাৰ টিপকাই নৈলৈ আগমন হৈছে, একচুৱেলি টিপকাই নৈ তথা যিবিলাক বিল আছে আমাৰ ওচৰে পাঁজৰে বনাঞ্চলত, চকচকা বিল, দুলালী বিল বা ইয়াৰ আশে পাশে যিবিলাক বিল আছে, বিলসমূহত এবিধ প্ৰিয় খাদ্য, এই বিদেশী পক্ষীবিলাকৰ প্ৰিয় খাদ্য হাইড্ৰিলা বুলি জনাজাত। হাইড্ৰিলা নামৰ এবিধ জলজ উদ্ভিদ আছে। সেই হাইড্ৰিলা নামৰ জলজ উদ্ভিদবোৰক খাবলৈ প্ৰিয় খাদ্য পক্ষীৰ, এই পক্ষীবিলাক খাবলৈ ইয়ালৈ আগমন ঘটে। আৰু যি জলজ পক্ষী দেখা হাইড্ৰিলা, এই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰায় মহামায়া বনাঞ্চলৰ আশে পাশে যিবিলাক বিল জলাশয় আছে, আৰ্দ্ৰভূমি, তাতে দেখিবলৈ পোৱা যায়। আচলতে এই প্ৰিয় খাদ্য গ্ৰহণ কৰাৰ বাবেই পক্ষীবোৰ ইয়াত আগমন হয় বুলি আমাৰ বিশেষজ্ঞ মহলে আমাক বহুত জনাইছে। আৰু আমাৰ অৰণ্য সুৰক্ষা সমিতিৰ মহামায়া শাখাই যি অনুসন্ধান চলাইছে বিগত দিনবোৰত, সেই তাকেই প্ৰমাণিত হৈছে যে এই হাইড্ৰিলা খাদ্য হিচাপে সংগ্ৰহ কৰিবলৈ পক্ষীবোৰ ইয়ালৈ আগমন ঘটে। পৰিচয় দিব। মোৰ নাম প্ৰগৃতি সাহা। মই অৰণ্য সুৰক্ষা সমিতি মহামায়া শাখাৰ কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতি কেন্দ্ৰীয় কৰ্মী। আমি আজি আমাৰ অৰণ্য সুৰক্ষা সমিতিৰ মহামায়া শাখাৰ এটা সজাতি দলে ইয়ালৈ আহিছোঁ। টিপকাই নৈৰ পাৰত এনে আমি পৰিৱেশটো অলপ অধ্যয়ন কৰিব আহিছোঁ। তাতে ইয়াতে আহি পেলাই আমি দেখিছোঁ ইয়াতে বহুত প্ৰায় কেইবা হাজাৰো বা বহুত আলহী পক্ষী ইয়াত আহি পাইছে অলৰেডি। আমি পক্ষীবিলাকক দেখা পাই আমাৰ মনত আনন্দ লাগিছে, ভাল লাগিছে। নদীত এনেকুৱা খুব কমেই আহে, কিন্তু এইবেলি শীত আগমনৰ প্ৰাক মুহূৰ্তত দেখা গৈছে এই পক্ষীবিলাক আহি ইয়াত আশ্ৰয় লৈছে। আৰু নৈপৰীয়া পক্ষীবিলাক বিদেশী না বিদেশী পক্ষী আহি আছে। আৰু নৈপৰীয়া ইয়াতে এটা আপোনাৰ মহামায়া সংৰক্ষিত বনাঞ্চল আছে, যিখন বনাঞ্চলক আমি প্ৰায় ২২ বছৰ আগৰ পৰা ইয়াক অভয়াৰণ্যৰ দাবী জনাই আহিছোঁ চৰকাৰলৈ। তো দেখা গৈছে এটা পজিটিভ চাইন, ভাল খবৰ, সুখবৰ প্ৰকৃতিপ্ৰেমীসকলৰ কাৰণে যে এই মুহূৰ্তত আমাৰ বগৰীবাৰীৰ মহামায়া বনাঞ্চলৰ কাষৰীয়া যি টিপকাই নৈ আছে, এই টিপকাই নৈত দেখা গৈছে প্ৰায় অগণন লাখাধিক প্ৰায় আলহী পক্ষীৰ আগমন। আৰু এই আলহী পক্ষীবোৰে খাদ্য সংগ্ৰহ কৰি ইয়াতে মহামায়া বনাঞ্চলত আশ্ৰয় লৈ থাকে আৰু দিনৰ ভাগত নৈত উৰি ফুৰি থাকি নৈত কিবা অলপ জলজ খাদ্য সংগ্ৰহ কৰে। তো ভাল খবৰ এইটো আপোনাৰ কাৰণে। আমাৰ অৰণ্য কমিটিৰ ফালৰ পৰা আমি ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ এই নৈখন টিপকাই নৈখন যিখন আছে ঐতিহাসিক নৈ, এইখন সংৰক্ষণ হ'ব লাগে। নৈত যাতে প্ৰদূষণ নহয়
সেইটোও লক্ষ্য ৰাখিব লাগে। তো আমাৰ ৰাইজ সজাগ হ'ব লাগে। নৈৰ পৰীয়া যিবিলাক খালা কাটা খাল বা ইত্যাদি যিবিলাক বিশ্ববাস্ৰা অঞ্চল আছে, মহামায়া অঞ্চল আছে, তেওঁলোকৰ ৰাইজলৈ আমাৰ বগৰীবাৰী ৰাইজলৈ আমাৰ এটাই অনুৰোধ থাকিল যাতে তেওঁলোকে এই নৈ প্ৰদূষণ নকৰে বা ইয়াৰ লগে লগে সমান্তৰালভাৱে যাতে মহামায়া বনাঞ্চলত দেখা গৈ যে লাল মাটি কাটি কিছুমানে পৰিৱেশ অলপ ধ্বংস কৰি আছে, সেইটো লৈ আমিও দাবী জনাই যাতে এইটো নহয় বা ইয়াৰ কাৰণেও পৰিৱেশ ধ্বংস হয়। যিটো আমাৰ প্ৰাকৃতিক ভাৰসাম্য বা প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা নহয় বা পৰিৱেশ প্ৰদূষণ হৈ আমাৰ যিটো বায়ু প্ৰদূষণ হৈ আছে, বায়ুৰ ওপৰত আমাৰ কুপ্ৰভাৱ পৰিছে, এইটো লৈও আমি এটা আমাৰ ৰাইজলৈ আমাৰ আহ্বান জনাওঁ যাতে লাল মাটি কাটা বন্ধ হয় আৰু নৈত যিখিনি পাখি আহিছে এই পক্ষীবোৰ যাতে সুৰক্ষিতভাৱে থাকে তাৰ কাৰণে আমি ৰাইজলৈ পুনৰ আহ্বান জনাইছোঁ। আমাৰ অৰণ্য সমিতিৰ তৰফৰ পৰা ৰাইজলৈ আকৌ অভিনন্দন জনাইছোঁ। তেওঁলোকে যাতে আমাক ছাপোৰ্ট দিয়ে, আমি তেওঁলোকৰ লগত কাম কৰি আছোঁ, ৰাইজৰ লগত কাম কৰি আছোঁ আৰু আমাৰ পৃথিৱীখনক বচাব লাগে, আমাৰ পৰিৱেশ বচাব লাগে, এইটো লৈ আমি আন্দোলন কৰি আছোঁ আৰু ইয়াৰ কাৰণে আমি মানুহক সজাগ কৰি আছোঁ।